নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম জিকেৰ ওপৰত 70টা কুৱেশ্যন আৰু যিকেইটা কুৱেশ্যন আগতে অহা বা আহিবলগীয়া কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু যিহেতু কেইদিনমানৰ পিছতে পোষ্ট ওলাবই আৰু এতিয়াৰ পৰা যদি আমি পঢ়ি থাকোঁ নিজৰ কাৰণে সুবিধা হ'ব। আৰু আহাচোন আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে, প্ৰথম অসমীয়া চুটিগল্পৰ লেখক কোন? অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱাই শুদ্ধ উত্তৰ হ'ব। 2 নম্বৰ কুৱেশ্যনটো আছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন বি ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনজন ৰজাক মহাৰাজাধিৰাজ উপাধি দিয়া হৈছিল? অপশ্যন বি পুষ্য বৰ্মন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে ভাস্কৰ বৰ্মনক কি নামেৰে জনা যায় তেতিয়াহ'লে কুমাৰ ৰজা বুলি জনা যায় আৰু সেয়েহে ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলিও জনা গৈছিল। আৰু ভাস্কৰ বৰ্মন হ'ল বৰ্মন বংশৰ শেষ ৰজা। এইটো মনত ৰাখিবা, কেতিয়াবা সুধিব পাৰে যে বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি, তেতিয়াহ'লে ভাস্কৰ বৰ্মন হ'ব। 4 নম্বৰ কুৱেশ্যনটো আছে, অসম চুক্তিৰ ফলত তলৰ কোনটো সংস্কৃতি প্ৰতিষ্ঠান জন্ম হৈছিল? অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু ইয়াৰ লগতে নুমলীগড় তেল শোধনাগাৰটো প্ৰতিষ্ঠা হৈছিল অসম চুক্তিৰ ফলতে। আৰু অসম চুক্তি কেতিয়া হৈছিল বুলি সুধিলে 1985 চনত। 5 নম্বৰ কুৱেশ্যনটো আছে, 1947 চনৰ আগত অসমৰ মুঠ জিলা কিমানখন আছিল? আৰু এই প্ৰশ্নটো আগতে সুধিছেও আৰু ইম্পৰ্টেণ্ট হয়। অপশ্যন চি 13খন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ কুৱেশ্যনটো আছে, কুৰুক্ষেত্ৰৰ যুদ্ধৰ লগত তলৰ কোনজন ৰজা জড়িত? অপশ্যন ডি ভগদত্ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু কেতিয়াবা সুধিব পাৰে যে তেওঁ কৌৰৱৰ নে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল, তেতিয়াহ'লে কৌৰৱৰ হয়। 7 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো পুখুৰী ভানুমতীৰ লগত জড়িত? অপশ্যন ডি দীঘলী পুখুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে ভানুমতী কোন আছিল তেতিয়াহ'লে ভানুমতী ভগদত্তৰ জীয়েক আছিল আৰু তেওঁৰ স্মৃতিতেই এই দীঘলী পুখুৰীটো খন্দোৱা হৈছিল। আৰু ভানুমতীক কালৈ বিয়া দিছিল বুলি সুধিলে ভানুমতীক কৌৰৱৰ দুৰ্যোধনলৈ বিয়া দিছিল আৰু সেয়েহে ভগদত্তই কৌৰৱৰ হৈ যুদ্ধও কৰিবলগীয়া হৈছিল। 8 নম্বৰ কুৱেশ্যনটো আছে, পুৰণি কালত পূব বংগ আৰু অসমৰ ৰাজধানী কি আছিল? অপশ্যন ডি ঢাকা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 9 নম্বৰ কুৱেশ্যনটো আছে, ডিস্কভাৰী অফ আছাম গ্ৰন্থখন কাৰ ৰচনা? অপশ্যন চি সতীশ চন্দ্ৰ কাকতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 10 নম্বৰ কুৱেশ্যনটো আছে, ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল? অপশ্যন ডি গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক এটা কথা কওঁ যে যদি ভিডিঅ'টো ভাল লাগিছে একেবাৰে শেষলৈকে চোৱা, কাৰণ বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছোঁ। আৰু যদি ভাল লাগিছে সকলোৱে লাইক কৰিবা আৰু লাষ্টত মোক কমেণ্ট কৰিবা যে 70টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলা। 11 নম্বৰ কুৱেশ্যনটো আছে, হিন্দু ধৰ্মৰ মুঠ পুৰাণ কেইখন? অপশ্যন চি 18খন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 12 নম্বৰ কুৱেশ্যনটো আছে, কাৰ্বি মালভূমিৰ উচ্চ শৃংগটোৰ নাম কি? অপশ্যন বি ডম্বুকছু ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে কাৰ্বি আংলং জিলাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি, তেতিয়াহ'লে হিংসাখন হ'ব। এতিয়া ধৰি লওঁ আমাৰ অসমৰ কথাই কৈছোঁ, যদি তোমালোকক অসমৰ আটাইতকৈ ডাঙৰ পাহাৰ পৰ্বতমালাটোৰ নাম সুধে আমি বৰাইল বুলি ক'ম, কিন্তু অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম সুধিলে আমি লাইকে বুলি ক'ম। ঠিক তেনেদৰে যদি কাৰ্বি মালভূমিৰ উচ্চ শৃংগ বুলি কয় তেতিয়াহ'লে ডম্বুকছু, যদি কাৰ্বি আংলং জিলাৰ উচ্চতম শৃংগ বুলি কয় তেতিয়াহ'লে হিংসাখন। আশা কৰোঁ বুজি পাইছা আৰু এইটো ইম্পৰ্টেণ্ট হয়, লিখি থ'বা। 13 নম্বৰ কুৱেশ্যনটো আছে, আহোম ৰজা চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোন? অপশ্যন চি কুছি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ কুৱেশ্যনটো আছে, অসমৰ প্ৰথম চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন ডি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰ হ'ব। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিলে 1970 চনত। 15 নম্বৰ কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, ইয়াত দিয়া আছে অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যন চি ৰঞ্জিত বৰপূজাৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 16 নম্বৰ কুৱেশ্যনটো আছে, অসমত ভাষা আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এইটো যে পৰীক্ষাত আহিলে তোমালোকে ভুল কৰিবা সেইটো মই জানো। অপশ্যন চি 1959 চনৰ এপ্ৰিল মাহত, আৰু এইটো মনত ৰাখিবা। 17 নম্বৰ কুৱেশ্যনটো আছে, ৰংকাৰ আৰু চামাংকান কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন চি কাৰ্বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 18 নম্বৰ কুৱেশ্যনটো আছে, বৈশাগু উৎসৱ তলৰ কোনসকলে পালন কৰে?
অপশ্যন ডি বড়ো আৰু কছাৰীসকলে। 19 নম্বৰ কুৱেশ্যনটো আছে কথাগীতা কাৰ ৰচনা? অপশ্যন চি ভট্টদেৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 20 নম্বৰ কুৱেশ্যনটো আছে মূলা গাভৰু কাৰ সৈতে যুঁজি মৃত্যুবৰণ কৰিছিল? অপশ্যন ডি তুৰ্বখান ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকে কমেণ্ট কৰা যে মূলা গাভৰু কাৰ পত্নী আছিল। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা। আৰু এতিয়াও 80টা কুৱেশ্যন আছেই, আহাচোন আমি আলোচনা কৰোঁ। 21 নম্বৰ কুৱেশ্যনটো আছে গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন চি প্ৰমত্ত সিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 22 নম্বৰ কুৱেশ্যনটো আছে ঘটুকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? অপশ্যন বি হিডিম্বাপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে অসমৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা ৰজাজনৰ নাম বুলি ক'লে ভগদত্ত হ'ব, কিন্তু পাণ্ডৱৰ পক্ষে যুদ্ধ কৰা ৰজাজনৰ নাম বুলি ক'লে ঘটুকচ হ'ব। 23 নম্বৰ কুৱেশ্যনটো আছে বদন বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন চি ৰূপসিং সুবেদাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 24 নম্বৰ কুৱেশ্যনটো আছে অসমত প্ৰথম অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপশ্যন ডি তৰুণৰাম ফুকন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তেওঁৰ লগতে আছিল বিষ্ণুৰাম মেধি আৰু নবীন চন্দ্ৰ বৰদলৈ। আৰু এইকেইটা মনত ৰাখিবা, সুধিব পাৰে। আৰু তোমালোকে কমেণ্ট কৰা যে অসহযোগ আন্দোলন কেতিয়া হৈছিল। 25 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনটো মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰা? অপশ্যন ডি উমানন্দ মন্দিৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু এইটো 1694 AD নিৰ্মাণ কৰা হৈছিল। 26 নম্বৰ কুৱেশ্যনটো আছে মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰে? অপশ্যন বি বাণৰজা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু কেতিয়াবা সোধে যে মহাভৈৰৱ মন্দিৰটো ক'ত আছে, তেতিয়াহ'লে তেজপুৰত। 27 নম্বৰ কুৱেশ্যনটো আছে অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন? অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 28 নম্বৰ কুৱেশ্যনটো আছে অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? আৰু এইটো বহুতে যোৰহাট বুলি লিখে, কিন্তু যোৰহাট নহয়, অপশ্যন চি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে অৰুণোদয় কেতিয়া প্ৰকাশিত হৈছিল, তেতিয়াহ'লে 1846 চনত। 29 নম্বৰ কুৱেশ্যনটো হ'ল কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অসমত অনুষ্ঠিত হৈছিল? আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, লিখি থোৱা। অপশ্যন বি 1926 1926 চন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু যদি তোমালোকক মাহটো সোধে তেতিয়াহ'লে ডিচেম্বৰ মাহত। আৰু যদি ক'ত হৈছিল বুলি সুধিলে গুৱাহাটীত। আৰু এইকেইটা লিখি থোৱা দেই, ইম্পৰ্টেণ্ট হয় এইকেইটা। 30 নম্বৰ কুৱেশ্যনটো আছে কামাখ্যা মন্দিৰত তান্ত্ৰিক শক্তিৰ অদ্বিতীয় উৎসৱ কি? অপশ্যন ডি অম্বুবাচী মেলা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে, আৰু বহুতবাৰ সুধিছেও দেই, অম্বুবাচী মেলা অসমীয়া কোনটো মাহত পালন কৰা হয়, তেতিয়াহ'লে আহাৰ মাহত। আৰু এইটো মনত ৰাখিবা, সোধে এইটো। 31 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনজনক অগ্নিকবি বুলি জনা যায়? অপশ্যন ডি কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু লক্ষ্মীনাথ বেজবৰুৱাক কৃপাবৰ বৰবৰুৱা বা ৰসৰাজ হিচাপে জনা যায়, আৰু সাহিত্যৰথী বুলিও জনা যায়। আৰু হেম বৰুৱাক অসমৰ গৌৰৱ বুলি জনা যায়, এইকেইটা মনত ৰাখিবা। 32 নম্বৰ কুৱেশ্যনটো আছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? অপশ্যন ডি অজন্তা নেওগীয়াৰ শুদ্ধ উত্তৰ হ'ব। 33 নম্বৰ কুৱেশ্যনটো আছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন এ নগাঁও ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু নগাঁও ৰহাত অৱস্থিত। আৰু মনত ৰাখিবা যে কেতিয়াবা নগাঁও অপশ্যনত নাথাকে, কিন্তু ৰহা বুলি থাকিব, তেতিয়াহ'লে ৰহা দিবা। 34 নম্বৰ কুৱেশ্যনটো আছে প্ৰকৃতিৰ লগত প্ৰগতিৰ দিশত তলৰ কোনটো তেল শোধনাগাৰৰ শ্লোগান? আৰু এই শ্লোগানটো কোনটো শোধনাগাৰৰ বুলি সুধিছে, তেতিয়াহ'লে অপশ্যন বি নুনমাটি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 35 নম্বৰ কুৱেশ্যনটো আছে অসমৰ প্ৰথম প্লাইউড কাৰখানা কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন ডি 1920 চন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু ক'ত ক'ত বুলি সুধিলে এটা তিনিচুকীয়াৰ মাঘেৰিটাত আৰু আনটো শদিয়াত। আৰু এইকেইটা মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় আৰু আগতে সুধিছেও। 36 নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা কি? অপশ্যন চি হৰিচন্দ্ৰ উপাখ্যান ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অংকীয়া নাট কি, তেতিয়াহ'লে পত্নীপ্ৰসাদ। আৰু ৰাম বিজয়খন হ'ল তেওঁৰ জীৱনৰ শেষ ৰচনা। 37 নম্বৰ কুৱেশ্যনটো আছে অসম সাহিত্য সভাৰ আদৰণি গীত কি আছিল? অপশ্যন চি চিৰচেনেহী মোৰ ভাষা জননী ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু তোমালোকক যদি সোধে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল, তেতিয়াহ'লে শিৱসাগৰত 1917 চনত।
38 নম্বৰ কুৱেশ্যনটো আছে কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল অপশ্যন ডি 1823 ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকক যদি সোধে কোনে আৱিষ্কাৰ কৰিছিল তেতিয়াহ'লে ৰবাৰ্ট ব্ৰুচ 39 নম্বৰ কুৱেশ্যনটো আছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আৰু এইটো আগতে সুধিছেও আৰু ইম্পৰ্টেণ্ট হয় অপশ্যন চি অচ্যুত লহকৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 40 নম্বৰ কুৱেশ্যনটো আছে হস্তি বিদ্যানৰ পুথিখন কাৰ দিনত ৰচনা কৰা হৈছিল অপশ্যন ডি শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু মোৰ গাটো ইমান ভাল নাই আৰু মই ক'ব নোৱাৰোঁ যে মাতটো ভালকৈ আহিছেনে নাই অহা আৰু যিসকলে ভিডিঅ'টো চাই আছে চাই থাকা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কাৰণ মই তোমালোকৰ সুবিধাৰ বাবে যিমানখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাৰোঁ আনিবলৈ চেষ্টা কৰিছোঁ আৰু এক্সামৰ কাৰণে সুবিধা হ'ব বুলি আনিছোঁ আৰু আহাচোন আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ 41 নম্বৰ কুৱেশ্যনটো আছে মহিৰংগ দানৱ বংশৰ শেষ ৰজা কোন অপশ্যন চি ঘটকাসুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু বহুতবাৰ সুধিছে যে নৰকাসুৰে কাক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল তেতিয়াহ'লে ঘটকাসুৰ 42 নম্বৰ কুৱেশ্যনটো হ'ল অসমত আক্ৰমণ কৰা প্ৰথম মুছলমান কোন এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অপশ্যন ডি বখতিয়াৰ খিলিজি ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু কিমান চনত বুলি ক'লে 1206 চনত 43 নম্বৰ কুৱেশ্যনটো আছে কাৰ শাসনকালত বখতিয়াৰ খিলিজিয়ে অসম আক্ৰমণ কৰে অপশ্যন ডি পৃথু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকক যদি সোধে বখতিয়াৰ খিলিজি কাৰ সেনাপতি আছিল তেতিয়াহ'লে কুতুবুদ্দিন আইবাকৰ 44 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনজন ৰজাক মাজু গোহাঁই বুলি জনা গৈছিল অপশ্যন ডি উদয়াদিত্য সিংহ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 45 নম্বৰ কুৱেশ্যনটো আছে অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল অপশ্যন বি বাঁহী আলোচনীত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 46 নম্বৰ কুৱেশ্যনটো আছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি অপশ্যন ডি মিৰি জীয়ৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকক যদি সোধে মিৰি জীয়ৰীখন কোনে ৰচনা কৰিছিল তেতিয়াহ'লে ৰজনীকান্ত বৰদলৈ 48 নম্বৰ কুৱেশ্যনটো আছে গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন এ যোৰহাট ইয়াৰ শুদ্ধ উত্তৰ হ'ব 49 নম্বৰ কুৱেশ্যনটো আছে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন ডি শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকে কমেণ্ট কৰা অপশ্যন বি মৰিগাঁৱত থকা এখন বন্যপ্ৰাণী অভয়াৰণ্য নাম 50 নম্বৰ কুৱেশ্যনটো আছে ONGC কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন বি 1956 ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকক যদি ডেটটো সোধে তেতিয়াহ'লে 14 আগষ্ট 52 নম্বৰ কুৱেশ্যনটো আছে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত অপশ্যন ডি আমাৰ অসমৰ জাগিৰোডত 53 নম্বৰ কুৱেশ্যনটো আছে অসম পঞ্চায়ত আইন কেতিয়া সন্নীত কৰা হৈছিল অপশ্যন এ 1994 ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকক যদি মাহটো সোধে তেতিয়াহ'লে এপ্ৰিল মাহত 54 নম্বৰ কুৱেশ্যনটো আছে অসমৰ মুঠ মাটিকালি কিমান অপশ্যন চি 78,438 কিলোমিটাৰ স্কোৱাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 55 নম্বৰ কুৱেশ্যনটো আছে অসমৰ মুঠ জনসংখ্যা ভাৰতৰ ভিতৰত কিমান নম্বৰত আছে অপশ্যন চি 15 নম্বৰত আৰু তোমালোকে কমেণ্ট কৰা যে আটাইতকৈ জনসংখ্যা থকা ভাৰতৰ ৰাজ্যখনৰ নাম কি 56 নম্বৰ কুৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি অপশ্যন চি সোৱণশিৰি ইয়াৰ শুদ্ধ উত্তৰ হ'ব 57 নম্বৰ কুৱেশ্যনটো আছে অসমে কোনখন ৰাজ্যৰ সৈতে আন্তৰ্জাতিক সীমা সৰ্বাধিক ভাগ বতৰা কৰে অপশ্যন চি মেঘালয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু যদি কম বুলি সোধে তেতিয়াহ'লে ত্ৰিপুৰা হ'ব 58 নম্বৰ কুৱেশ্যনটো আছে অসমত লোকসভাৰ আসন কিমানখন অপশ্যন বি 14খন 59 নম্বৰ কুৱেশ্যনটো আছে ভাস্কৰ বৰ্মনৰ দিনত অসমত কি উদ্যোগ গঢ়ি উঠিছিল অপশ্যন চি নাওসজ্জা ইয়াৰ শুদ্ধ উত্তৰ হ'ব 60 নম্বৰ কুৱেশ্যনটো আছে ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা উৎসৱ কি এইটো আমি সকলোৱে জানোৱেই অপশ্যন ডি আলি আই লৃগাং ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু আলি আই লৃগাং কোনসকলে পালন কৰে বুলি ক'লে মিচিংসকলে 61 নম্বৰ কুৱেশ্যনটো আছে গদাধৰ সিংহৰ আহোম নাম কি অপশ্যন চি চুপাতফা ইয়াৰ শুদ্ধ উত্তৰ হ'ব 62 নম্বৰ কুৱেশ্যনটো আছে কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথম ডাক টিকট মুকলি কৰা হৈছিল এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱাৰ শুদ্ধ উত্তৰ হ'ব 63 নম্বৰ কুৱেশ্যনটো আছে পিতা পুত্ৰ উপন্যাসৰ লেখক কোন আৰু এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন
অপশ্যন বি হেমেন বৰগোহাঁইৰ শুদ্ধ উত্তৰ হ'ব আৰু তেওঁ ইয়াৰ বাবেই 1978 চনত সাহিত্য একাডেমী বঁটাও পাইছিল, আৰু মনত ৰাখিবা। 64 নম্বৰ কুৱেশ্যনটো আছে, ল'ৰা ৰজাৰ আন নাম কি? অপশ্যন ডি চুলিকফায়াৰ শুদ্ধ উত্তৰ হ'ব। 65 নম্বৰ কুৱেশ্যনটো আছে, নৰহৰি বুঢ়া ভকত কোনটো লোকনৃত্যৰ লগত জড়িত? অপশ্যন চি ভূটা নৃত্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 66 নম্বৰ কুৱেশ্যনটো আছে, কোন চনত অসম নাট্য সন্মিলন গঠন হৈছিল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু অপশ্যন এ 1959 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু বহুতবাৰ সুধিছে যে অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? তেতিয়াহ'লে বিষ্ণুপ্ৰসাদ ৰাভা। 67 নম্বৰ কুৱেশ্যনটো আছে, শোণিতপুৰৰ অসুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ডি মৰিচ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 68 নম্বৰ কুৱেশ্যনটো আছে, ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? আৰু এইটো বহুতবাৰ সুধিছেও। অপশ্যন ডি হৰ্ষবৰ্ধন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 69 নম্বৰ কুৱেশ্যনটো আছে, অসমত পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ ব্ৰহ্মপাল ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু যদি তোমালোকক সোধে ভাৰতত পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন, তেতিয়াহ'লে গৌপালা হ'ব। আজি আমাৰ শেষৰ 70 নম্বৰ কুৱেশ্যনটো হ'ল, কমতা ৰাজ্যৰ কোনজন ৰজাই কমতেশ্বৰ উপাধি লাভ কৰিছিল? অপশ্যন চি সন্ধ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু ভিডিঅ'টো ভাল লাগিলে যে সকলোৱে লাইক কৰিবা, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা। আৰু এতিয়া মোক কমেণ্ট কৰা যে 70টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কোনে কিমানটা শুদ্ধ কৰিব পাৰিলা। আৰু ধন্যবাদ, লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।